নমস্কাৰ ৰাইজসকল। আজি মই লৈ আহিছোঁ আপোনালোকলৈ ধুনীয়া ধুনীয়া তিনিটা ৰেচিপি লৈ আহিছোঁ। তিনিটা আপোনালোকে চাগে ঘৰত বনায়েই। মই আজি বনালোঁ, মই ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, সেই বুলিয়ে ভিডিঅ'টো বনালোঁ। প্ৰথমতে মই এইখিনি মাছ হয়, সৰিয়হ দিয়া মাছ আৰু গুটি আলু ভাজি বনাইছিলোঁ। তাত মই মাছৰ পেটু দি দিছোঁ আৰু লগতে বেঙেনা বনাইছোঁ, বেঙেনাৰ লগত জ্বলা ভাজি, তাতে মাছৰ মাথা দি দিছোঁ। এইখিনি আমি আজি গোটেইখিনি আমি খাম। আপোনালোকক বোলো ভিডিঅ' এটাও দিওঁ, সেই বুলি মই ভিডিঅ'টো বনালোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছত মই মছলা, নহৰু, আদা একোৱেই দিয়া নাই। বছ পাঁচফোৰণ কেইটামান দি লৈছোঁ তেলত দি পেলাই মই এনেকৈ মাছখিনি প্ৰথমতে ভাজি ল'লোঁ। ভজাৰ সেই তেলখিনি মই পাঁচফোৰণ কেইটামান দি এনেকৈ বিলাহী কেইটামান দি দিছোঁ। বিলাহী 3টা দিছোঁ মই, ধুনীয়া ৰঙা ৰঙা চাই। তাতে মই অকণমান নিমখ দি দিলোঁ। তাৰপাছত এই আকৌ সৰিয়হবোৰ মই মিক্সিত পিচি পেলাই মই ধুনীয়াকৈ টেমা এটাত ভৰাই থওঁ। তাৰে গুড়ি অকণমান এনেকৈ দি দিলোঁ, তাতে হালধি অকণ দি দিলোঁ। ধুনীয়াকৈ লৰাই থাকিম এইখিনি যেতিয়ালৈকে বিলাহীখিনি ধুনীয়াকৈ গলি নাযায়, তেতিয়ালৈকে মই ধুনীয়াকৈ লৰাই থাকিম। আৰু হালধিৰ অকণমান কেঁচা গোন্ধটোও যাব লাগিব ন, সেইকাৰণে মই এনেকৈ ধুনীয়াকৈ লৰাই হেতাখনে ভাঙি ভাঙি ধুনীয়াকৈ লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে খালি মোক লাইক এটা কৰি দিব, যাতে মই আৰু ভিডিঅ' বনাব পাৰোঁ। সেইকাৰণে আপোনালোকে লাইক এটা কৰি দিব। মই এনেকৈ আলু 2টা দি দিছোঁ, কাৰণ আলু মই বেছি দিয়া নাই। মানুহ কম যেতিয়া আলু 2টাই হ'ব, অকল ল'ৰা ছোৱালীকেইটালৈকে দিছোঁ। আলু 2টা দি পেলাই এনেকৈ গৰম পানী, মই উতলি থকা এনেকৈ গৰম পানীটো দি দিছোঁ। গৰম পানীটো দি দিলে অকণমান সোনকালে হৈ যাব, সেইকাৰণে মই সদায় গৰম পানীয়ে দিওঁ। ইয়াৰ চাওক উতলটো আহিলেই, উতলটো অহাৰ লগে লগে মই এনেকৈ ফ্ৰাই কৰি থোৱা মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পাছতে এইখিনি হৈয়ে গ'ল আৰু অকণমান যেতিয়া উতলটো আহিব ধুনীয়াকৈ, কাৰণ মাছখিনি হাফ ফ্ৰাই ন, অকণমান যাতে তাত ধুনীয়াকৈ সিজি যায়, তেতিয়ালৈকে আপোনালোকে উতলটো আহিবলৈ দিব। ধনিয়া কেইডালমান দি অফ কৰি দিব। এতিয়া মই বেলেগ এখন কেৰাহীত এনেকৈ তেল লৈছোঁ, তাত মই অকণমান আদা দি দিছোঁ। আদাৰ লগতে ধুনীয়াকৈ পিঁয়াজ দি দিছোঁ, সৰু সৰুকৈ কাটি পেলাই। পিঁয়াজখিনি অলপ সময় কাৰণে ভাজি ল'ম। ভাজাৰ পাছতে এয়া চাওক মাছৰ পেটুখিনি মই তাতে দি দিছোঁ। মাছৰ পেটুখিনি দি লৈ পিনি তাত মই অকণমান হালধি দি দিম। হালধি দি পেলাই তাতে মই জলকীয়া দিব পাহৰি গৈছিলোঁ, সেইকাৰণে পাছত মই জলকীয়া 4টা এনেকৈ দি দিছোঁ, কাৰণ মাছৰ পেটুখন অকণমান জ্বলা হ'লে ভাল লাগে ন। সৰু সৰু আলু পাই যে, গুটি আলু, সেই গুটি আলুবোৰ মই এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈ, আজি বোলো মই অকণমান নতুন ষ্টাইলত গুটি আলুত বনাওঁচোন বুলি ভাবি এনেকৈ নিমখ অকণ দি এইখিনি ভাজি থাকিলেই হ'ব। ইয়াত আৰু বেলেগ একো কাম নাই, খালি বছ আলুটো সিজিলেই হ'ল। মই সদায় পেটু বেঙেনাৰ লগত বনাওঁ, নহ'লে এনেকুৱা ভাতৰ লগত বনাওঁ। আজি আকৌ ভাবিলোঁ এনেকেই বনাওঁচোন, সেইকাৰণে কিন্তু খাবলৈ বৰ সোৱাদ হয়, আপোনালোকে এবাৰ বনাবচোন। মই আকৌ সেইখন কেৰাহীতে মই এনেকৈ তেল দিলোঁ। তেল দি পিঁয়াজ আৰু জলকীয়াখিনি ধুনীয়াকৈ মই দি দিলোঁ। ধুনীয়াকৈ এইখিনি ভাজি থাকোঁতেই মই মাছৰ মাথাখিনিও দি দিলোঁ। মাছৰ মাথাখিনি দিয়াৰ পাছতে তাত মই অকণমান হালধি ছটিয়াই দিছোঁ। দেখিছে নহয়, মই ক'তোৱে মছলাৰ ব্যৱহাৰ নাই কৰা। সদায় মছলা খোৱাটো ভাল নহয়, সেইকাৰণে মই মছলাটো অকণমান কমাই পেলাই বনাইছোঁ। তাতে অকণমান নিমখ দি দিলোঁ। নিমখ দি দিয়াৰ পাছত মই এই বেঙেনাখিনিও ইয়াতে দি দিম। বেঙেনাখিনি দিয়াৰ পাছত অকণমান ধুনীয়াকৈ আপোনালোকে লৰাই, কাৰণ কিয় লাগি ধৰে, কেতিয়াবা লাগি ধৰে। আপোনালোকে ধুনীয়াকৈ লৰাই থাকিব, লৰাই এনেদৰে বনাই থাকিব। বৰ ধুনীয়া হয় খাবলৈ বেঙেনা ভাজিকণ। এনেকৈ মাছৰ মাথা দি দিলে, কেতিয়াবা মাছৰ মাথা লগতে মই পেটুও বনাই দিওঁ, কিন্তু এইবাৰ নাই বনোৱা। এইবাৰ মই বোলো 3বিধ বৰ বেলেগ বেলেগকৈ বনাওঁ, সেইবুলি এনেকৈ বনালোঁ। সেইখিনি হ'ল বেঙেনা, এইখিনি আলুৰ, আৰু এইখিনি মাছৰ তৰকাৰী। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ এটা লাইক কৰি দিব। আৰু যোনসকলে মোক ছাবস্ক্ৰাইব নাই কৰা, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু যোনসকলে মোৰ ভিডিঅ'বোৰ ফেচবুকত চাই আছে, তেওঁলোকে প্লিজ মোক ফ'ল' কৰি দিব। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে মোৰ দিগদাৰ হৈ যায় যে, সেইকাৰণে মই ফ'ল' কৰিবলৈ কৈছোঁ। আপোনালোকৰ ভাল লাগিলে প্লিজ ফ'ল' কৰিব। ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।